বিখ্যাত মডেল নামি ঝৰ্ণাত নামি ৰাস্তা এইবিলাক ঝৰ্ণাত নামি পুৰা ফটো চলে কি এইবোৰ নমস্কাৰ বন্ধুসকল, আমি আছোঁ এতিয়া সোণাৰীটো ৰজাদিনীয়া পুখুৰী এটা। চ' খুবেই সুন্দৰ বিখ্যাত ফটোগ্ৰাফাৰ ছাতি তাতি লৈ মেলি এয়া মডেল পুৰা খাৰা মানে আহিছোঁ, ভাল লাগিছে। আৰু এইটো অনুপম দাৰ চেনেল নহয় জানো? মানে বহুত দিনৰ মূৰত লগ পালোঁ। এইটো সপ্তাহে মই নাছিলোঁৱে, জলচিপছত চেলেঞ্জ হৈছিলে। কিয় নাছিলোঁ কেলৈ নাছিলোঁ মানে মোৰ ভিডিঅ'টো চালে গম পাইছোঁ আপোনালোকে। আৰু মজা লাগিছে আজি আহি। লংডিং পামগৈ বুলি আশাও কৰিছোঁ। এনেকৈ যদি ফটো দিল থাকে আৰু এয়া পাপুদা এতিয়া ফিউজ প্লেচ পুৰা হেল্ল' গাইছ, আজি আহিছোঁ আমি লংডিং এয়া মেইন গেট। এয়া কানুবাৰীলৈ আছে 1 কিলোমিটাৰ, এয়া লংডিং আছে 44 কিলোমিটাৰ আৰু চাংলেং আছে 132 কিলোমিটাৰ। বৰ্তমান এতিয়া আমি যাম। আমাৰ পলাক দা আজি মোৰ ভিতৰত নতুনকৈ ওলাইছে প্ৰথমবাৰৰ কাৰণে। চেনেল এটা আছে পূবালী ৰং, তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিমান পাৰে ভিউজ বঢ়াব। এয়া আমাৰ আছে মেইন মানুহ অনুপম দা আজি বেয়া মন খোজ সোমাই যাম এতিয়া, চাম আৰু কি হয়। আপোনালোকক পাহাৰত গা ধুব নেকি? পাহাৰত গা চাম কি হয়। পেণ্টটো নানিলোঁ নহয়, পেণ্ট নাই না। এয়া আমাৰ প্ৰিন্স থাপা। কেনেকুৱা খবৰ? কেনেকুৱা? মজা, খবৰ ভাল। ইয়ালৈ আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। গা চা ধুবা নেকি? গা চা ধুবা নেকি? গা ধুব লাগিব, চাওঁ কি হ'ব। তো পেন আনিছা না? পেনেই নাই বোলে। এয়া হৈছে আমাৰ আপেল দা মানে আপোনাৰ ভাল নামটো কৈ দিওঁ। নমস্কাৰ, মোৰ নাম ধনিয়াম বৰী। আমি আজি লংডিঙলৈ গৈ আছোঁ। লংডিঙলৈ প্ৰায় 44 কিলোমিটাৰ আৰু বাকী আছে। আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া প্ৰকৃতি দৃশ্য, চাৰিওফালে প্ৰকৃতি দৃশ্য, পাহাৰ পৰ্বত, বৰ ধুনীয়া জেগা হয়। আমি অৰুণাচললৈ গৈ আছোঁ আৰু ভাল লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমি বহুত দেখুৱাবলগীয়া আছে তাত, আমি কেনেকৈ গৈছোঁ, কি কৰিম, আৰু চাই থাকক ভিডিঅ'টো। চাই থাকক। আমাৰ পুৰা কেমেৰামান ব্যস্ত, তেওঁৰ লগত পিছত কথা পাতিম তাত গৈ পিনি। বাকী ভিডিঅ'বোৰ চাই গৈ থাকক। এতিয়া আমি পাঁচ বনোৱাত ব্যস্ত। আমাৰ বন্ধাত পাঁচ বনাই আছে, এইবাৰ নাম চাম লিখি আছে তেওঁ। আপেল দাই ধুনীয়াকৈ। পাৰ পাৰ্চন 50 ৰুপিজ, ষ্টুডেণ্ট 20 ৰুপিজ। ফাইনেলি এতিয়া আমাৰ পাঁচ বনোৱা ৰেডি হৈ গ'ল। এতিয়া আমাৰ গাড়ী আহি আছে, এতিয়া উঠিম লাহেকৈ। ফোন কৰিলে নেকি? ফোন কৰিলে, তেওঁ এতিয়া আহি আছে। আমি সোমাই গ'লোঁ, চব আহি আছে লগত। একদম এইবোৰ দেখাই আছোঁ, পাহাৰ চাহ দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। কি ধুনীয়া দৃশ্য। নাজাৰাও বেলেগ ন? কিমান ফুটমান ওপৰত আছোঁ বাৰু? বিখ্যাত মডেল নামি ঝৰ্ণাত নামি ৰাস্তা এইবিলাক ঝৰ্ণাত নামি পুৰা ফটো চলে কি এইবোৰ কি মজা ভিউ মাইদক। এইয়া বৰিদা পুৰা ফটোগ্ৰাফাৰ মাৰি আছে। অনুপম দা কোলা আহিছে, বগা কৰি দিয়া, এইয়া কেমেৰামেন। কি ধুনীয়া লাগিছে। তো গাইজ ফাইনেলি পালোহি আমি লংডিং টাউন। সেইফালে আছে আপোনাৰ আৰ্মি কেম্প, পুৰা আৰ্মি কেম্প আছে। এইখন হৈছে লংডিং টাউন বজাৰ। यहाँ में हेलीपैड किधर जाना है? हेलीपैड यहाँ से सीधा जाने से उस जगह मिलेगा ना। अच्छा जगह है, यहाँ पर देखने के लिए लेफ्ट साइड। লংডিঙৰ নদী কি ধুনীয়া, পুৰা বৈ আহি আছে। আমি মেইন ঝৰ্ণালৈ নগ'লোঁ মানে কেলৈ আমি ৰাস্তাটো ইমান চিনি নাপালোঁ। চ' এইখনকে দেখাই দিছোঁ আপোনাক। ইয়াৰ পৰাই নদী পুৰা বৈ গৈছে। সেয়া হৈছে লংডিঙৰ ধান খেতি ধুনীয়াকৈ কৰিছে।
ধুনীয়া পাহাৰ বৰষুণ দি আছে চিপকৈ না চ' আমি যাওঁ এতিয়া ঘৰলৈ ঘৰমুখীয়া হ'লোঁ এবাৰ অনুপম দা ভাল লাগিলে নাই মজা লাগিলে ন তাকে গৈ থাকোঁ ব'লক ধুনীয়াকৈ খাব লৈছে দৈ পাঁচটা পাইন ইহঁত দিছে পূৰা দৈ কিমান আৰু সৰু এই বাটাৰটো খাম সেইদিনাখনি খোৱা দেখিছিলে মটকা দৈ এতিয়া অনুপম দা ভাগ কৰি আমি মানে সৰু দৈটোত আপোনাৰ 25 টকাকৈ লৈছে তিনিটাত আপোনাৰ 75 হ'ল আমি এইটো এইটো 80 ৰুপিছ আমাৰ 5 টকা বেছি হওক বেছিকৈ পালোঁ ন সেইটোৱে হ'ল ডিমাগ কেনে চোকা ল'ৰা বহুত চোকা ল'ৰা